hands turn and change just like time continues marching. It slowly crawls with each new one starting. I recall. গুড মৰ্নিং সকলোকে। মই এতিয়া উঠিলোঁ, উঠা দেৰি হ'ল আৰু এইকেইদিন হোৱাও দেৰি হৈ আছে। এতিয়া মই কাম একো কৰাই নাই, বিচনাখন উঠালোঁ। এতিয়া মই গৰম পানী এগিলাচ খাই আকৌ লগ পাই আছোঁ দুপৰীয়া। হাই, মই পাকঘৰত আহিলোঁ। এতিয়া গম পাইছে আজি মই কি বনাম। এফালে মাছখিনি ধুলোঁ, আজি মাছৰ দুটা ৰেচিপি বনাম। এটা নৰসিংহৰ পাতে বনাম আৰু এটা এনেই জোল বনাম বিলাহী দি পিনে। দেখাম আপোনালোকক। এয়া নৰসিংহ পাতখিনি ধুলোঁ। এতিয়া মই আলু বইল কৰিম নৰসিংহৰ লগত দিবলৈ, গ্ৰেভি হ'বৰ কাৰণে। বলক আলুখিনি বইল কৰি লওঁ এতিয়া। এতিয়া নৰসিংহ পাতখিনি মই পিচি লওঁ। এয়া মোৰ পিচা হৈ গৈছে। ইফালে মই কাটি ৰাখিছোঁ পিঁয়াজ, আদা নহৰু আদা নহৰু বেলেগকৈ মই হেৰি কৰিম, মিক্সাৰ গ্ৰাইণ্ডাৰত নকৰোঁ। এইফালে বিলাহীখিনি আগত পিচি লওঁ। তাতে মই অলপ গোটা জিৰা দি দিছোঁ। আজি মোৰ গুড়া জিৰা নাই, দোকানো বন্ধ হৈ গ'ল। এইফালে বিলাহীখিনি গুড়া হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি গুড়া কৰি আছোঁ। তাৰপিছত আদা নহৰু মই থেতালি দিওঁ। এতিয়া মই গিলাচ এটাতে থেতালিম, কাৰণ কেলৈ মোৰ খুন্দুনা নাই, সেইবাবে মই গিলাচত খুন্দি লৈছোঁ। এয়া মোৰ আদা নহৰু হৈ গ'ল। এফালে বিলাহী পিচিলোঁ, এফালে নৰসিংহ পাত আৰু আদা নহৰু পিঁয়াজ এইবোৰ ৰেডি হৈ গ'ল। এফালে আলুখিনি বাকলি এৰাই মই এতিয়া পিটিকিম। এতিয়া মই প্ৰথমতে মাছখিনি ভাজি লওঁ। এতিয়া নিমখ হালধি দি দিছোঁ। এতিয়া ধুনীয়াকৈ সানি এফালে তেল গৰম হৈ গৈছে, মাছখিনি ভাজি লওঁ। Come and go like thoughts of you, like a wave returns to the sea, into the blue. They change but in a cycle that I can't lose. Each painful but delightful to live through. একেখিনি তেলতে পিঁয়াজ দি দিছোঁ মাছ ভজা কেৰাহীখনতে। তাৰপিছত এতিয়া মই দি দিম আদা নহৰু। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত দি দিম আদা নহৰু। এইখিনি আদা নহৰু দি অলপ ভাজি লৈছোঁ। তাৰপিছত দি দিম মই অথনি পিচি ৰাখিছিলোঁ যে বিলাহী, সেই বিলাহী দুচামুচমান দি দিছোঁ। বেছি নাই দিয়া, দুচামুচ বিলাহী দি দিছোঁ। তাৰপিছত অলপ লৰাই এইখিনি অলপ ভাজ খাব দিম। এতিয়া আন্দাজমতে নিমখ হালধি দি দিব। এতিয়া ইয়াত বেলেগ মছলা চছলা একো দিব নালাগে। এতিয়া অলপ ভাজ খোৱাৰ পিছত বইল আলুখিনি পিটিকি দিছোঁ। পিটিকি ৰখা বইল আলুখিনি মই এতিয়া অলপ ভাজি ল'ম। অকণমান ভাজ খোৱাৰ পিছত মই দি দিম নৰসিংহখিনি, পিচি ৰখা নৰসিংহখিনি। এতিয়া মই এইখিনি কেঁচা গোন্ধ যাবলৈ 2-3 মিনিটমান মই লৰাই ভাজি থাকিম। এতিয়া ভাজ খাইছে আৰু। এতিয়া মই ইয়াত দি দিম অলপ পানী। আন্দাজমতে আপোনালোকে পানী দিব। মই মোৰ যিমানখিনি জোখৰ হয় মই ইমানখিনি পানী দিছোঁ। আৰু এতিয়া এইখিনি মই অলপ দেৰিৰ কাৰণে ঢাকি থৈ দিম। এতিয়া ঢকাৰ পিছত আকৌ উলিয়াই চাইছোঁ, অকণমান উতল আহিছে। এতিয়া আকৌ ভালকৈ উতল আহিছে। এতিয়া মই আৰু অলপ ঢাকি থৈ দিম। তাৰপিছত এতিয়া মই ভাজি ৰখা মাছ ইয়াতে দি দিছোঁ। এয়া উতল আহিছে ধুনীয়াকৈ। ঢাকি থৈ দিছোঁ, আকৌ উলিয়াই চাইছোঁ। এতিয়া হৈ গৈছে আৰু মাছখিনি। এতিয়া মই এইখিনি নমাই দিম। আৰু আপোনালোকে বনাই খাব নৰসিংহ দি পিনে মাছ, হেল্থি হয়। সকলোৱে জানে হেল্থি বুলি, খাব। আৰু কেনেকুৱা হৈছে গম নাপাওঁ, খাই চোৱা নাই। দেখিতো ভালেই হৈছে যেন লাগিছে। এয়া মোৰ
মাছ ৰেডি হৈ গ'ল। হেল্থি হয় কিন্তু বহুত। এইফালে মোৰ নৰসিংহ মাছটো ৰেডি। এতিয়া বনাম বিলাহী দি পিনে। এইফালে কেৰাহী পাতি ল'লোঁ, তাত দি দিলোঁ ক'লা জিৰা অলপ আৰু দি দিছোঁ তেজপাত, আকৌ পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ ভাজ খুৱাই ল'ম। এতিয়া দি দিছোঁ আদা নহৰু, তাৰপিছত দি দিম আন্দাজমতে নিমখ, তাৰপিছত দি দিছোঁ হালধি আৰু এতিয়া মই এইখিনি আকৌ ধুনীয়াকৈ গোন্ধ যাবলৈ ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত এতিয়া এইখিনি ভাজ খাইছে আৰু এতিয়া ধুনীয়াকৈ লৰাই ভাজি থাকিম। এতিয়া মই দি দিম পিচি ৰখা বিলাহীখিনি দি দিছোঁ। এতিয়া মই আকৌ ধুনীয়াকৈ লৰাই ভাজিম আৰু গুড়া জলকীয়া দি দিছোঁ আৰু জিৰা মই অথনি পিছোঁতে দিছিলোঁৱে, সেইবাবে মই আকৌ গুড়া জিৰা আৰু মোৰ নাইও, সেইটো কাৰণে মই নিদিওঁ আৰু মই গুড়া জলকীয়া দিছোঁ, জলকীয়া নাই। আকৌ এইখিনি ধুনীয়াকৈ ভাজি থাকিব। ভাজ খোৱা হৈ গ'ল। এতিয়া মই দি দিছোঁ আকৌ আন্দাজমতে পানী। আপোনালোকক কিমান পানী লাগে দিব, মোৰ মতে মই দিছোঁ আৰু এতিয়া আকৌ ঢাকন মাৰি দিম। ঢাকি দিছোঁ। এতিয়া উতল আহিছে। মাছ কিপিচ দি দিছোঁ। এতিয়া মই অলপ দেৰি উতলাই ল'ম আৰু অলপ পানী বেছিও হৈ আছে, সেইকাৰণে মই ঢাকন নেমাৰোঁ। ঢাকন খুলি উতলাম, কাৰণ তেতিয়া পানীখিনি জল্দি শুকাব। এয়া মোৰ মাছ ৰেডি হৈ গ'ল। এতিয়া মই গামলা এখনত উলিয়াই লৈছোঁ। like a wave returns to the sea into my life just হৈ গ'ল মোৰ দুটা মাছৰ ৰেচিপি বনোৱা। এতিয়া গৰম লাগিছে, অকণমান দেৰি বহি লওঁ, তাৰপিছত ভাত খাম। আপোনালোকেও ট্ৰাই কৰি চাব এনেকৈ বনাই। আজিলৈ মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। কাইলৈ এটি নতুন ব্লগৰ সৈতে আকৌ লগ পাম। বাই বাই।